হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আকৌ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, বেয়া নাপাব আপোনালোকে। মোবাইলটো ভাল কৰি আনিলোঁ, এতিয়া আপোনালোকক ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া বাৰীলৈ আহিছোঁ, মই এয়া জলকীয়া ছিঙিবলৈ আৰম্ভ কৰি দিলোঁ। জলকীয়া ছিঙা হৈছে, দাংবডিও ছিঙিম। চাই থাকিব শেষলৈকে ভিডিঅ'টো আপোনালোকে। কাইলৈ বজাৰলৈ নিব, সেইকাৰণে ছিঙি থকা হৈছে। বেপাৰীয়ে ঘৰৰ পৰা নিবহি। কেইবাবাৰো দিয়া হ'ল বাৰু, আজি আকৌ ছিঙিছোঁ, আপোনালোককো দেখুৱাওঁ ভাবিলোঁ। মোৰ চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মোৰ। সৌৱা মানুহজনে এতিয়া দাংবডি ছিঙিছে, দাংবডি লাগিছে বাৰু। ইমান দীঘল দীঘল হৈছে দাংবডিবিলাক। এইবাৰ বেছি নিদিওঁ, তাৰ আগত দিয়া হ'ল বাৰু। 20 কেজি দিলোঁ এবাৰ 10 কেজি দিলোঁ, এবাৰ 5 কেজি দিলোঁ। এইবাৰ 2 কেজি মানে দিম বুলি ভাবিছোঁ, আৰু বেলেগ এঘৰ মানুহে খুজিছে, সেইবাবে। এতিয়া তেতিয়াহ'লে আমি ছিঙি লওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ ছিঙি মেলি হৈ গ'ল, এতিয়া ঘৰলৈ আহি আছোঁ। ইয়াত জাতিলাও আছে 8টা, আৰু এয়া জলকীয়া 5 কেজি, আৰু দাংবডি 2 কেজি। সেয়া ইমানেই দিম। এয়া ঘৰলৈ আহি এতিয়া আম পাৰিছোঁ। আমৰ বতৰত আম খাবই লাগিব, তাতে আজি ৰ'দো পূৰা দিছে। এইকেইদিন ইমান ৰ'দ দিছে, গৰমত থাকিবই পৰা নাই। ভিতৰতো থাকিব পৰা নাই, বাহিৰতো থাকিব পৰা নাই। একদম অশান্তি লাগিছে আৰু ন। আমাৰ এইগৰাকীক কাটিবলৈ লগাই দিছোঁ আম ৰেডি হৈ গ'ল। এয়া দিছেনে, ডাবৰটোতে খাইছে, ইমানেই খাই ভাল পায় আম। আহি দেখিছোঁ ছাগলীজনী ঘৰলৈ আহিলে, গাটো বেয়া লাগিলে, জগিব গৈছে তাই। এতিয়া বান্ধি থৈ দিছোঁ ভিতৰতে। চেউৰী ছাগলীহে, বৰ ধুনীয়া পোৱালি এটা জন্ম দিলে, সুস্থ শকত আৱত। মাইকী পোৱালি বাৰু এইটো। মই চুই থকাহি দেখি আমাৰ দেহাও আহিছে চুবলৈ, ধুনীয়াকৈ বহি লৈছেহি। এতিয়া ঘৰৰ বাৰীতে মানুহজনে জলকীয়া ছিঙি আছে, ভোট জলকীয়া। নিজে গুটি পচাই পুলি ৰুই মেলি এতিয়া ডাঙৰ হ'ল, তাকে চাবলৈ আহিছোঁ। ছিঙি আছে, আপোনালোককো দেখুৱাইছোঁ। জলকীয়াটো চব কিমান ডাঙৰ, কাৰোবাক লাগিলে ক'ব, বিকি আছোঁ। তাৰ মন গ'লে হয়, অকল ককাককে চিঞৰিয়ে থাকে।
জোতাযোৰ সৈতে বিচনাত উঠি লৈ কিতাপ চাই আছে ছবিবিলাক। আজিলৈ বাই, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম। গুড নাইট সকলোলৈকে।